নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মায়ে দিয়া ৰাতিপুৱা কলা চাহ টুপি খাই মোৰ ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ। চাহ খোৱাৰ পাছত চোতালখন সাৰিলোঁ। চোতালখন বৰ লেতেৰা হৈ আছে আৰু ঘৰ সৰা চোতাল সৰা কাম প্ৰায় ময়ে কৰোঁ, কাৰণ আমাৰ ঘৰত ছোৱালী নাই। মায়ে অকলে কিমাননো কাম কৰিব, নহয় জানো? মায়ে এইফালে ভাত সিজোৱা, বাৰীৰ কাম চোৱা চিতা কৰা, বাকীবোৰ কামটো আছেই। গতিকে মই সেইখিনি মাক হেল্প কৰি দিওঁ। মই চোতাল ঘৰ সাৰি চাফা কৰি দিওঁ। মাৰ অলপমান হ'লেও ৰেহাই হয় এই ক্ষেত্ৰত। মায়ে ঘৰৰ বাকীবোৰ কাম কৰি থাকোঁতে মই চোতাল সৰা কামটো শেষ কৰিলোঁ আৰু দেখিলোঁ যে ঘৰৰ আগফালৰ ৰাস্তাটো অলপ লেতেৰা হৈ আছে। সেইখিনিকো সাৰি দিওঁ বুলি ভাবি সেইখিনিকো সাৰি চাফা কৰি দিলোঁ। আমাৰ ঘৰৰ চোতালখন ইফালে সিফালে কোণীয়া কোণীয়াকৈ থকাৰ কাৰণে সকলো চুক কোণ সাৰি চাফা কৰি পেলালোঁ। মানুহৰ জীৱনটো আৰু ফুলবোৰ একেই। প্ৰথমতে বৰ ধুনীয়াকৈ ফুলি উঠে, তাৰপিছত লাহেকৈ পকি সৰি মৰি যায়। আমাৰ এইজনীক চোৱা, কি ধুনীয়াকৈ চশমা পিন্ধি যি ধুনীয়াকৈ একদম পূৰা মোচন দি আছে। তাই মোৰ ফালে বৰকৈ চাইছে, কাৰণ কেমেৰাটো তাৰ ফালে কৰি কিনে থৈছোঁ, সেইকাৰণে মোৰ ফালে বৰ ভালকৈ চাই আছে তাই। এনেকুৱা লাগিছে যেন তাই কিবা ভয়হে খাইছে মোক দেখি কিনে, কি কৰিছে বুলি ভাবিছে তাই। আৰু এইফালে আমাৰ দদাইদেউজনে বাৰীত বৰ ধুনীয়াকৈ একদম পূৰা মাটি মৈ দি সমান কৰি আছে। ৰাতিপুৱাৰ পৰাই কামত লাগিম বুলি ভাবিছোঁ। এইখিনি ৰ'দখিনি দেখিছে, এই ৰ'দখিনি আজি পিচিং কৰিম, কাৰণ লেট্ৰিনৰ গাঁত এটা বনাইছোঁ। সেই গাঁতৰ ওপৰত চাটখন দিব লাগিব। চাটখনত দিবৰ কাৰণে ৰ'দখিনি প্ৰয়োজন, সেইকাৰণে টুকুৰা টুকুৰকৈ কাটিম। জোখ লৈ থৈ দিছোঁ যোৱাকালিয়ে। আজি ৰ'দখিনি কাটি ল'ম আৰু মই মোৰ ৰথ কটা কাম আৰম্ভ কৰি দিলোঁ। কাটি হৈ যোৱাৰ পাছত কিমানডালনো কাটিলোঁ তাকে হিচাপ কৰোঁ বুলি হিচাপ কৰিলোঁ। হিচাপৰ মতে ঠিকেই ওলালে, ইমানকেইডালৰে প্ৰয়োজন আছিল। সেইখিনি কাম কৰি উঠি মই আৰু বেলেগ এটা কাম কৰিম বুলি ভাবি ঠিক লেট্ৰিনৰ গাঁতৰ ফালে গৈ চেটাৰিং খুলিবৰ কাৰণে আৰম্ভ কৰিলোঁ। চেটাৰিং খুলি হোৱাৰ পাছত মই তাত থকা মাটিবোৰ অলপ সমান কৰি দিওঁ বুলি ভাবি বেলচাখন লৈ মাটিখিনি সমান কৰিবৰ কাৰণে ল'লোঁ আৰু মাটিখিনি সমান কৰি দিলোঁ। আৰু কুকুৰাবোৰ বৰকৈ চিঞৰি থকাত সিহঁতক অলপ চাউল ছটিয়াই দিলোঁ। আৰু চাওক, চাউল কি ধুনীয়াকৈ খাই আছে। ধুনীয়াকৈ দেখিছোঁ। সেই সৰু সৰুখিনি ওচৰলৈ নাহে, কাৰণ ডাঙৰ কুকুৰাখিনিয়ে ফুট মাৰি দিয়ে যে, সেইকাৰণে নাহে। চাব পাৰিছে, আজি আমাৰ কুকুৰাই পোৱালি উলিয়াইছে। পোৱালি উলিয়াইছে কাৰণে ইয়াক ঢাকি কিনি থৈ দিছোঁ। ইয়াক নাই কম ক'লেও 4-5 দিনমান ঢাকি কিনি থ'ব লাগিব, তেতিয়ালৈকে পোৱালিখিনি টকটকীয়া নহয়গৈ তেতিয়ালৈকে, নহ'লে পোৱালিবোৰ মৰি যোৱাৰ সম্ভাৱনা থাকে। আৰু এইফালে চাব পাৰিছে, ইয়াতো এজনী আমি ঢাকি কিনে থৈ দিছোঁ, পানী দি কিনে থৈ দিছোঁ। এইফালে চাব পাৰিছে, ইয়াকো ঠিক 2-3 দিনৰ ভিতৰতে খুলিম। এজনী কুকুৰা উমনি বহি আছে, চাব পাৰিছে কি ধুনীয়াকৈ। পোৱালি উলিয়াব আৰু 10-12 দিনৰ পাছত। হ'ল আপোনাৰ কি বুলি কয়, 8 দিনমান হ'ল উমনি বহা। কুকুৰা 21 দিনমানতে পোৱালি উলিয়াই। এইখন ঢাকি থৈ দিয়া কাৰণটো, ওপৰৰ পৰা বৰষুণ দিলে মানে এচাকনি পৰিব যে, সেইকাৰণে এইখন দি কিনি থৈ দিছোঁ। আৰু ইয়াতো এটা বাঁহ আছে, এই বাঁহটোতো দি কিনি থৈ দিছোঁ। ইয়াতো কুকুৰা উমনি লৈ আছে। ভঁৰালতে বান্ধি কিনি থৈ দিছে বাঁহকেইটা। সেইটো বাঁহ মই বান্ধিছিলোঁ, এইটো বাঁহ মায়ে বান্ধিছে। বন্ধুসকল দেখিছে, এই চাইকেলখন বহুত পুৰণি, এতিয়া নাই কম ক'লেও 15 বছৰমানেই হ'লগৈ। মই যেতিয়া স্কুল পঢ়ি আছিলোঁ, হাইস্কুল গৈছিলোঁ, তেতিয়া মোক দেউতাই মাটিমাহ খেতি কৰি কিনে, মাটিমাহ বিক্ৰী কৰি কিনে এইখন চাইকেল লৈ দিছিলে। এইখন চাইকেল এতিয়াও আছে, এতিয়াও চলাই থাকোঁ আমি এইখন চাইকেল। হয়, অলপ চলপ মেৰামতি কৰিলোঁ, চকা টকা চেঞ্জ কৰিলোঁ, বাট চাইকেলখন চলাবৰ কাৰণে বহুত ধুনীয়া লাগে। চাব পাৰিছে, এইখন চাইকেল চলাই মই স্কুল 15-20 কিলোমিটাৰ ৰাস্তা গৈছিলোঁ, দেখি পাইছে। এখন চাইকেল লৈ মই 15-20 কিলোমিটাৰ স্কুললৈ গৈছিলোঁ। এইফালে চাওক, আমাৰ ঘৰৰ ওচৰতে ৱাটাৰ ছাপ্লাই পানী টেংকি বনি আছে। তাত সিহঁতি চিমেণ্টখিনি ইয়াত পেলাই কিনে তেনেকৈ এইফালে মছলা মেচিনটোত দি আছে, চাব পাৰিছে। ধুনীয়াকৈ ইহঁতি কামবোৰ কৰি আছে। মছলা মেচিনটো বহুত ধুনীয়াকৈ ঘূৰি আছে, চাব পাৰিছে। কামত লাগি আছে এইফালে। আৰু মছলাবিলাক এনেকৈ
অলৰেডি এইফালে 3টা পোষ্ট বনি গ'ল, 3টা ঢালাই দি দিলে, সেইটো এতিয়া কাম চলি আছে। এইফালে আকৌ হণ্ডা লগাই পানী টানি আছে, এইফালৰ পৰা পানীৰ যোগানো ধৰি আছে। এইফালে বালি পেলাই থৈছে, এইফালে শিলগুটি কাম চলি আছে। ইয়াত বিশুদ্ধ খোৱা পানীৰ বাবে টেংকি বনাব বুলি কিনে কৈছে। টেংকিটো হ'লে পানীখিনি খাম আৰু। এইফালে আমাৰ ককাই গামলাত এইখিনি ভাত ভৰাই ভৰাই কিনে ৰেডি কৰি কিনে থৈ দিছে। সেই ভাতখিনি সেই মেচিনটোত খুৱাবগৈ। সেইটো মেচিনটোত খুৱাবলৈ ন? অঁ, মেচিনটো ভোক লাগি আছে। অঁ, এই টেংকিটো বনাবৰ কাৰণে ব্লেক টাইগাৰ আৰু চুৰিয়া চিমেণ্ট ইউজ কৰি আছে সিহঁতি। চাওক, চিমেণ্টখিনি এনেকৈ ঢাকি কিনে থৈ দিয়ে কাম শেষ হ'লে মানে। আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আপোনালোকক আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব, আৰু লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।